নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ আজি অনুষ্ঠান অসমৰ উত্তৰ গুৱাহাটী এইমছৰ বিষয়। এইখন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী, চমুকৈ ক'বলৈ গ'লে এইমছ বুলি কয়। আমাৰ অসমৰ মাজত উত্তৰ গুৱাহাটীৰ চাংচাৰিত এই এইমছখন আছে। ইয়াৰ নান্দনিক দৃশ্য বৰ সুন্দৰ, চালে চকুৰোৱা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ইয়াত প্ৰৱেশ কৰিলে ৰাজআতিথ্য উদ্যানৰ দৰে লাগে। অট্টালিকাবোৰ সুন্দৰকৈ বনাই তাৰ চাৰিওফালে ফলৰ গছ-গছনিৰে ধুনীয়াকৈ সজোৱা আছে। ইয়াৰ পৰিৱেশত প্ৰৱেশ কৰিলে আপুনিও অনুভৱ কৰিব নোৱাৰিব যে আমি ক'লৈ আহিছোঁ। আমি ৰোগী নে ৰাজ আতিথ্য ইয়ালৈ আহিছোঁ। আপুনিও হয়তো বেমাৰৰ কথা পাহৰিয়ে যাব। আগে উদ্যানখন ঘূৰি ফুৰি মনৰ হেঁপাহেৰে চোৱাৰহে মন যাব। ইয়াৰ পৰিৱেশত থাকিলে বেমাৰ আজাৰ আপোনা আপুনি ভাল হৈ যাব যেন লাগে। অৱশ্যে কথাটো নোহোৱা নহয়। ৰোগীৰ ঔষধতকৈ পৰিচৰ্যাহে বেমাৰৰ নিৰাময় কৰে। পৰিৱেশ পৰিচ্ছন্নতাই মানুহৰ মন প্ৰাণ বহুখিনি উন্নত কৰিব পাৰে। তাতে আকৌ এই উদ্যানৰ নানা ৰঙীন গছ-গছনি ফুলৰ মাজত প্ৰৱেশ কৰিলে আপোন পহৰা হৈ যাওঁ। ইয়ালৈ আমি কিয় আহিছিলোঁ, আচল উদ্দেশ্য পাহৰিয়ে গৈছোঁ। ভালকৈ চিনি জানিও নাপাওঁ, কোনফালে কেনি সোমাব লাগে তাকো নাজানো। ইয়াৰে এজন চকীদাৰক এজনক সুধিলোঁ। তেওঁ ক'লে, এই যে মানুহ অহা যোৱা কৰি আছে দেখিছেনে? তাৰে কাঁচৰ দৰ্জাখন ঠেলি সোমাই যাওক। আমি গৈ দৰ্জাখন ঠেলি দেখিলোঁ, ভিতৰত অগণন মানুহ, শাৰা পুৰুষ মহিলাৰ লানি নিচিঙা শাৰী শাৰী। আমি ততেই ধৰিব পৰা নাছিলোঁ ক'ত কি কৰিম। মানুহৰ মাজে মাজে সোমাই সোধা পোছা কৰি আমিও শাৰী পাতিলোঁ। আমি ঘৰৰ পৰা আহিছিলোঁ পুৱা 6 বজাত। ইয়ালৈ আহি শাৰী পাতিবলৈ 7:45 বাজিল। শুনিব পালোঁ 9:30 বজাৰ পৰাহে নামভৰ্তি কৰিব কাৰ্যকৰী লোক আহিব। তেতিয়াৰ পৰা খাৰা হৈ ইফালে সিফালে চাওঁতে চাওঁতে আমনি লাগি গৈছে। অৱশেষত 10মান বজাত কেইজনমান পুৰুষ মহিলা আহি মাইকত ভাষণ দি ক'লে, যিসকলে চিকিৎসাৰ বাবে আহিছে তেওঁলোকৰ আধাৰ, মোবাইল, আধাৰ কাৰ্ড লৈ শাৰীত এজন এজনকৈ আহি নামভৰ্তি কৰিব। এনেকৈয়ে গৈ কোনোমতে নামভৰ্তি মোবাইলত হ'ল। তাৰ পৰা দিয়া নম্বৰ মতে কাউণ্টাৰত আধাৰ কাৰ্ড ল'ব লাগিব। সেই কাৰ্ডত বেমাৰৰ নাম আৰু এক্স-ৰে, তেজৰ পৰীক্ষা, মাচুল, ক'ত কিমান কি দিব লাগিব সকলো পৰীক্ষাৰ কাগজ-পত্ৰ লৈ ডক্তৰৰ চেম্বাৰ নম্বৰ মতে তলে ওপৰে উঠা নমা কৰি থাকি ঔষধ কিনি ল'ব লাগিব। এনেকৈ কৰি থাকোঁতেই দিনটো যায়। হয়তো একেদিনাই সকলো নহ'বও পাৰে, অহা যোৱা কৰিবলগীয়া হ'ব পাৰে। আপোনালোকেও আহি ইয়াত চিকিৎসাৰ বাবে পৰীক্ষা কৰি ল'ব পাৰে আৰু চিকিৎসা কেনে পায় তাকো জানিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকেও আহি এই এইমছৰ বিষয়ে জানি চাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। শেষলৈ